নমস্কাৰ বন্ধুসকল প্ৰথমতে সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আজি আমি আমাৰ চেনেলত ডিসকাস কৰিম এটা বিশেষ টপিকৰ ওপৰত যোনটো মোক মোৰ পেশেন্টবোৰে খুব সঘনাই সুধি থাকে যে স্যাৰ আমি ইমপ্লান্ট এটা লগাইছিলোঁ এবছৰ হৈ গ'ল 6 মাহ হৈ গ'ল কিবা এটা অসুবিধা পাই আছো সো এই ইমপ্লান্টটো উলিয়াব সময় হৈছে নেকি বা কেতিয়া উলিয়াব পৰা যায় প্ৰত্যেকটো অৰ্থোপেডিক ইমপ্লান্ট উলোৱা দৰকাৰ নাথাকে তো এইটো এটা আসলতে ভুল ধাৰণা বা মিথ অৰ্থোপেডিক ইমপ্লান্টবোৰ কেৱল কিছুমান নিৰ্দিষ্ট ক্ষেত্ৰতহে উলোৱা প্ৰয়োজন হয় যেন ধৰক যদি আপোনাৰ বিষ হৈ আছে যে লগোৱা জায়গাটোত আপোনাৰ ৰিপিটেডলি বিষ হৈ থাকে বা খোজকাঢ়িলে বা দৌৰিলে আপোনাৰ ৰাতিটো শুব নোৱাৰে বহুত বিষায় বা ঠাইটুকুৰা ফুলি আছে বা যদি হাড়ৰ গাঁঠি লৰচৰ কৰাত অসুবিধা হৈ আছে বা জঠৰ হৈ গৈছে যোনটো আমি ষ্টিফনেছ বুলি কওঁ যদি ইমপ্লান্টটো ভাঙি গৈছে বা ঢিলা হৈ গৈছে বা যদি ইনফেকশ্যন যেনেকৈ পুজ পানী ওলাই থাকে বা নৰ্মেলি চিৰাছ ডিসচাৰ্জ কিবা এটা ওলাই থাকে তো তেতিয়াহে ইমপ্লান্টটো উলোৱাৰ প্ৰয়োজন বুলি ভাবা যায় কিন্তু ল'ৰা ছোৱালী বা শিশুবোৰৰ ক্ষেত্ৰত এইটো অলপ বেলেগ কথা সো যোনটো এটা স্পেশাল কেছ বুলি ধৰা যায় যেহেতু তেওঁলোকৰ হাড়বোৰ বৃদ্ধি হৈ থাকে এটা গ্ৰোইং ফেজত আছে হেহে তেওঁলোকৰ ক্ষেত্ৰত হাড় জোৰা লগাৰ পিছত ইমপ্লান্টটো উলিয়াই পেলাটোৱে ভাল বুলি ধৰা যায় গতিকে ইমপ্লান্ট উলিওৱাৰ সিদ্ধান্তটো আপোনাৰ ভয়ৰ ওপৰত নহয় ডক্টৰৰ পৰামৰ্শৰ ওপৰত এৰি দিয়ক ভিডিঅ'টো আপোনালোকৰ কামত আহিব বুলি আশা কৰিলোঁ যদিহে ভাল লাগিলে তেন্তে লাইক কৰিব আৰু যিসকল বন্ধু এইবোৰ কথা ভাবি ভয় খাই থাকে সো তেওঁলোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব এনেকুৱা আৰু মেডিকেল তথ্যৰ বাবে চেনেলটো ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ